আমিনুল হাসান। মই চেঙা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু এই ক্ষেত্ৰত মই ৰাইজৰ লগত ঘূৰি আছোঁ, সমষ্টিত ঘূৰি আছোঁ, ৰাইজৰ লগত মই আছোঁ। আৰু যদি দলীয় হাইকমাণ্ডে যদি টিকেট প্ৰদান কৰে তেন্তে মই ৰাইজৰ লগত থাকিম, ৰাইজৰ দুখত থাকিম। ৰাইজৰ দুখত মই সমভাগী, ৰাইজৰ সুখতো মই সমভাগী। আৰু সদায় ৰাইজৰ হকে বিশেষে ৰাইজৰ কণ্ঠ হৈ মই নিজকে প্ৰতিষ্ঠাপন কৰোঁ। হঠাতে আপুনি এই ৰাজনৈতিক দলটো কিয় বাছনি কৰি ল'লে? ৰাজনৈতিক দল বাছনি কৰোঁতে যিটো বৰ্তমান পৰিস্থিতি সাপেক্ষে আমাৰ অসমত যি এক বিভীষিকা সৃষ্টি হৈছে সেইবিলাক চাই কিনেই মই কংগ্ৰেছ দলটো বাছি লৈছোঁ। আৰু ৰাইজৰ হৈ অসমবাসী ৰাইজৰ আমাৰ কংগ্ৰেছ দলে সদায় শান্তি বিচাৰে। এই শান্তিৰ দল হিচাপে মই কংগ্ৰেছ দলটো বাছি লৈ আৰু চেঙাবাসী ৰাইজৰ হকে সদায় কাম কৰিছোঁ। যিহেতু চেঙা সমষ্টিৰ বিভিন্ন প্ৰান্তত আপুনি ঘূৰি আছে, ৰাইজৰ সঁহাৰি কেনেকুৱা? ভোটাৰ ৰাইজৰ সঁহাৰি কেনেকুৱা? ৰাইজৰ সঁহাৰিটো বহুত ভাল। মই নথৈ আনন্দিত। ৰাইজে মোক বহুত দিহা পৰামৰ্শ দিছে আৰু ৰাইজৰ লগত থাকি মই কাম কৰি মই আগতেও মোৰ চাকৰি জীৱনত মই সদায় ৰাইজৰ হৈ কাম কৰিব বিচাৰিছোঁ আৰু কৰিছিলোঁ। এতিয়া মই এটা প্লেটফৰ্ম লৈ মই সেই ৰাইজৰ লগতে সদায় থাকিব বিচাৰোঁ। যিহেতু আপুনি কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী, যদি আপুনি দলৰ হাইকমাণ্ডে টিকেট প্ৰদান কৰে আপোনাক, যদি বিধায়ক হিচাপে নিৰ্বাচিত হয়, প্ৰথম কামটো কি হ'ব আপোনাৰ? প্ৰথম কাম চাওক, এতিয়া কাম চেঙা সমষ্টি এটা সমষ্টিৰ কাম এটা বুলি ক'লে এইটো ভুল কোৱা হ'ব। আমাৰ বহুত ধৰণৰ মৌলিক সমস্যা আছে চেঙাত, যেনেকুৱা শিক্ষাখণ্ড থাকে, স্বাস্থ্যখণ্ডৰ কথা আছে আৰু ৰাস্তা ঘাট আৰু গৰাখহনীয়া আছে, আপোনাৰ নাৰী সবলীকৰণৰ বহুত কাম আছে। এইবোৰ কাম আমি ৰাইজৰ লগত থাকি ৰাইজে বিচৰা ধৰণে সেইবিলাক মই বিধানসভাত উত্থাপিত কৰিবলৈ চেষ্টা কৰিম আৰু নিজে ৰাইজৰ লগত থাকি ৰাইজৰ হৈ মই কাম কৰি যাম বুলি আশা কৰিছোঁ।